নমস্কাৰ আজি মই আমাৰ পাকঘৰৰ পৰা কি বনাব লৈছোঁ জানেনে জালুকীয়া পাৰ মাংস কিয়নো ইমান চৰ্দি জ্বৰ ঘৰৰ আটাইকেইজন সদস্যৰ মানে চৰ্দি সেইকাৰণে ভাবিছোঁ আগৰ মাহঁতে কৈছিলে বোলে মানে চৰ্দি জ্বৰ পাৰ মাংস খালে বোলে ভাল হয় সেইকাৰণে গৰম চৰম চোৱা নাই আৰু যাওকচোন কেনেকৈ বনাইছোঁ মই শুনিলে নহয় আজি কি বনাব মায়ে সেইকাৰণে পেনখন পাতি জালুক জিৰা লং ইলাচি ডালচেনি দি পেলাই অকণ গৰম কৰি খুন্দি ল'লোঁ ইফালে পিঁয়াজ আলু আৰু নহৰু আদা থৈ দিলোঁ নহৰু আদাখিনি থেতেলিয়াই ল'ব দেই তাৰপিছত কেৰাহী গৰম হোৱাত তেল দি দিলোঁ তাতে শুকান জলকীয়া দিলোঁ আৰু পিঁয়াজ দিলোঁ এয়া থেতেলি লোৱা নহৰু আদাখিনি দি দিলোঁ তাৰপিছত অকণমান নিমখ দিলোঁ যাতে পিঁয়াজখিনি জলদি গলি যাওক তাৰপিছত লৰাই আমাৰ মেইন মছলাখিনি দিব ল'লোঁ যিখিনি টাফ কৰি পেলাই খুন্দি লৈছিলোঁ অকণমান হালধি দিলোঁ তাৰপিছত অকণমান পানীও দিলোঁ যাতে লাগি নাযাওক তাৰপিছত ভাজি থাকিব আৰু তাৰপিছত আহি গ'ল আমাৰ পাৰ মাংসখিনি ঢালি দিলোঁ তাৰপিছত ভাজি আলু দি দিলোঁ লৰাই থাকিব ঢাকি থাকিব অকণমান পানী দি ভাজি থাকিব ধুনীয়াকৈ ভাজিলেহে ভাল লাগিব পাৰ মাংস তাৰপাছত পানী দি পেলাই অলপ সময়ৰ পাছত নিমখ দি দিলোঁ অকণমান হিংগো দিছিলোঁ দেই তাৰপিছত কিয় উতল আহি গ'ল আৰু আমাৰ পাৰ মাংস ৰেডি হৈ গ'ল খাবহে লাগে আৰু এতিয়া আধা ঘণ্টা 40 মিনিটমান লাগিল আৰু দেই তাৰপিছতে অফ কৰি দিলোঁ দেখি লাগিছেনে খাওঁ জালুকীয়া জোল আজি ৰাতি ভাত সাজ ৰেডি আজি পিছে মায়েহে বনালে দেই একদম চিম্পল কেনে পালে জনাব ধন্যবাদ আৰু লাইক এটা কৰিব আকৌ